অসমৰ ইমূৰৰ পৰা সিমূৰে জানে যে হাজো তীৰ্থভূমি বুলি কয়, পঞ্চতীৰ্থ বুলি কয়। আৰু তাতোকৈ ডাঙৰ কথা যে আমাৰ ইয়াতে প্ৰায় 35খন সত্ৰ আছে। আৰু হাজো নিচিনা ঠাইত ইয়াতে এনেকুৱা পূজা নাই, সকলো পূজাই হয়। অসমৰ এনেকুৱা জেগালৈ গৈ সকলো পূজাই হয়, হাজোত কিন্তু সকলো পূজাই হয়। গতিকে আমি ধাৰ্মিক হয়, ছাৰে কৈ থৈ গৈছে যেতিয়া ধাৰ্মিক হয় তেতিয়া সৎ চিন্তাবিলাক আহে। নিশ্চয় হাজো ৰাইজ সদায় ভাল কাৰণে আমি আগবাঢ়িছোঁ, আমি আগবাঢ়ি যাম। সকলোৰে লগত সকলোৰে বিশ্বাস ৰাখি আগবঢ়াৰ কাৰণে সকলোকে আহ্বান জনাই ধৰ্মৰ আজিৰ যি মাতৃৰ ওচৰত দেৱীৰ ওচৰত সেৱা জনাই সকলোৰে মংগল